হেল্ল' ফ্ৰেণ্ডছ, সকলোকে এই নতুন চেনেলটোলৈ স্বাগতম। চ' আজি আমি চাওঁ আমুৰ ফেলকন চৰাইটোৰ ওপৰত। চ' চবেই আপোনালোকে চাগে শুনিছে ফেলকন চৰাইটোৰ নাম। নাগালেণ্ডত আহে, মণিপুৰত আহে। চ' চৰাইটো আমাৰ নৰ্থ ইষ্টৰ কাৰণে বহুতেই বিশেষ পপুলাৰ চৰাই হয় চৰাইটো। চ' এই চৰাইটো কি হয়, কেনেকৈ নামটো আমুৰ ফেলকন হ'ল, ক'ৰ পৰা আহিলে চাওঁ আহক আজি আমি গোটেই ইয়াৰ ওপৰত। চ' প্ৰথম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এতিয়া আহক ভিডিঅ'টো চাওঁ আমি। চ' চৰাইটোৰ নাম আমুৰ ফেলকন কেনেকৈ পৰিলে? চ' আমুৰ এখন নদী আছে, এখন আপোনাৰ ৰাছিয়া আৰু চাইনাৰ মাজত আছে। চ' সেই চৰাইটোৱে সদায় আমুৰ নদীখনৰ পৰা নিজৰ উৰাণ ষ্টাৰ্ট কৰে, আপোনাৰ আফ্ৰিকালৈকে উৰাণ ষ্টাৰ্ট কৰে। যেতিয়া ঠাণ্ডা আৰম্ভ হয়, চ' ঠাণ্ডাৰ পৰা বাচিবৰ কাৰণে চৰাইটোৱে প্ৰতি বছৰে 22,000 কিলোমিটাৰ ট্ৰেভেল কৰে। চ' গোটেই পৃথিৱীৰ ভিতৰত চবতছে বেছি ট্ৰেভেল কৰা এইটো মাইগ্ৰেটৰী বাৰ্ড হয়। চ' চৰাইটোৱে ৰাছিয়াৰ চাইবেৰিয়াৰ পৰা নিজৰ উৰাণ আৰম্ভ কৰে ঠাণ্ডা ষ্টাৰ্ট হোৱাৰ লগে লগে। চ' আহি পেলাই তাহাঁতি আমাৰ নৰ্থ ইষ্টত এটা ষ্টপেজ দিয়ে। চ' নৰ্থ ইষ্টত ষ্টপেজ দিয়াৰ পিছত তাহাঁতি ডাইৰেক্টলি ট্ৰেভেল কৰে চাউথ আফ্ৰিকালৈ। চ' আপোনাৰ নাগালেণ্ডৰ দৈয়াং নদীখনত তাহাঁতৰ ষ্টপ অভাৰটো বেছিকৈ থাকে, দৈয়াং নদীখন। বিকজ এই চৰাইটোৱে আপোনাৰ পৰুৱা বা ইনচেক্ট সৰু সুৰা পৰুৱা চৰুৱাৰ ওপৰত থাকি পেলাই জীয়াই থাকে। আৰু দৈয়াং নদীখনৰ ওপৰত বহুতখিনি পৰুৱা থাকে। চ' সেই পৰুৱাখিনি খাবৰ কাৰণে সিহঁতি দৈয়াং নদীখনত বহুত দিন নিজৰ একমাহমান প্ৰায় ষ্টপ ৰাখে। তাৰপিছত এটা ষ্টপ দিয়াৰ পিছত তাহাঁতি ডাইৰেক্টলি চাউথ আফ্ৰিকালৈ ট্ৰেভেল কৰে। আকৌ যেতিয়া গৰম ষ্টাৰ্ট হয় তাহাঁতি আকৌ ঘূৰি আহে ৰাছিয়ালৈ, আকৌ সিহঁতি ঘূৰা আৰম্ভ কৰে। চ' এই ৰ'দটো আপোনালোকে দেখা পাইছে, কিন্তু চৰাইটোৰ সদায় জাৰ্ণিটো এনেকুৱা ইমান স্মুথ নাছিলে। চ' 2012ৰ আগলৈকে কি হৈ আছিলে, তাৰ যোনবোৰ লোকেল ফিচাৰমেন আছিল দৈয়াং নদীখনত, সেই ফিচাৰমেনবোৰে নিজৰ এক্সট্ৰা ইনকামৰ কাৰণে আপোনাৰ নদীখনৰ ওপৰত এনেকৈ নেট লগাই পেলাই চৰাইবোৰ ধৰিছিলে। চৰাইবোৰ ধৰি পেলাই প্ৰতি ডেইলি, কাৰণ সিহঁতি একমাহমান তাত ষ্টপেজ কৰিছিলে, এনেকৈ চৰাইবোৰ ডেইলি আপোনাৰ 10,000 চৰাই ধৰিছিলে। চ' তাহাঁতি আপোনাৰ 1-2 লাখ চৰাই ধৰি পেলাই এইবিলাক বেছি দিছিলে নিজৰ এক্সট্ৰা ইনকামৰ কাৰণে। তাৰপিছত 2012ত কি হ'ল, চৰকাৰে এই বস্তু চৰকাৰৰ নটিচত আহিলে। চ' গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন ছ'চাইটি, ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন ট্ৰাষ্ট চবেই মিলি পেলাই মানুহখিনিক বুজালে, এৱাৰনেছ কেম্পেইন ষ্টাৰ্ট কৰিলে। আৰু এতিয়া এনেকুৱা হৈ গ'ল যে এতিয়া লোকেল ফিচাৰমেন কমিউনিটিখিনিয়ে এইটো বস্তু বাদ দিলে, তাহাঁতি এতিয়া এইটো বস্তু প্ৰমোট কৰি আছে। এতিয়া তাত এনেকুৱা হৈ গ'ল যে তাত ইক' কেম্পেইনিং ষ্টাৰ্ট কৰি দিলে, যে মানুহবোৰক ইনভাইট কৰে যে আহক আপোনালোকে ইয়াত থাকক, থাকি পেলাই আপোনালোকে চৰাইটো চাওক, এই একমাহ চৰাইটো ইয়াত আহিব, আহি পেলাই চাওক। এতিয়া তাহাঁতি সেই এক্সট্ৰা ইনকামটোৰ কাৰণে এইটো কৰিব লগা নহয়। তাহাঁতৰ ইক' টুৰিজিম হ'ল, তাৰ পৰা তাহাঁতি এক্সট্ৰা পইচাটো উলিয়ায়। চ' বহুত ভাল ইনিচিয়েটিভ এটা ল'লে। এতিয়া চৰাইটো আৰামছে চাইবেৰিয়াৰ পৰা আপোনাৰ নাগালেণ্ডৰ পাংটি ভেলীত ষ্টপেজ কৰি পেলাই আৰামছে চাউথ আফ্ৰিকা গুচি যায়। আকৌ যেতিয়া গৰম ষ্টাৰ্ট হয় আকৌ তাহাঁতি ঘূৰি আহিব পাৰে এতিয়া। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিলে। যদি আপোনালোকৰ ভাল লাগিলে, কিবা শিকিব পালে, তেন্তে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। তো আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় ভাৰত, থেংক ইউ।